2025 BTC নিৰ্বাচন হ'বলৈ গৈ আছে জানক আমি যিমান দূৰ জানো আমি যেহেতু প্ৰমোদ বড়োৰ যিটো চৰকাৰ এটো এপ্ৰিল 8 তাৰিখত শেষ হয় এই হিচাপত এপ্ৰিলতে নিৰ্বাচন হ'ব লাগে এপ্ৰিল 2025 এপ্ৰিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয় এই হিচাপত আমি ভাবি আছো যে এপ্ৰিলতে নিৰ্বাচন হ'ব সেইকাৰণে আমি আজি কোকৰাঝাৰ জিলা বিপিএফ দলৰ নতুন বডি যেটো ফৰ্মেশনৰ কিছুমান এক্সপ্লোশন এনেকুৱা কৰিছে ইয়াৰে অটটেকিং আছিল এই অটটেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে ইয়াতে মই কৈছো যে আমাৰ যেটো সেন্ট্ৰেল কমিটি আৰু ডিস্ট্ৰিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটি আৰু সেন্ট্ৰেল কমিটিৰ যেটো বিপিএফ দলৰ অফিস এই অফিসটো ইলেকশন শেষ হোৱা নেক্সট দিনাই আমি ভাঙাই দিম যেটো সরকার আহিবই আমি এই অফিসটো আমি বনাম ইলেকশন শেষ হোৱা আগতে ৰিজাল্টৰ আগতে আমি এই অফিসটো ভাঙাই দিম আৰু 6 মহলীয়া হ'ব G+6 হ'ব ফাৰ্ষ্ট ফ্লোৰত কনফাৰেন্স হল থাকিব গ্ৰাউণ্ড ফ্লোৰটো গোটেই পাৰ্কিং সেকেন্ড আৰু থাৰ্ডটো মানে থাকিব পৰা হোটেল নিচিনা ৰুম 30-40টা ৰুম থাকিব আৰু ফৰ্থ ফ্লোৰত কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটিৰ PSU ইয়থ পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব অফিস চেম্বাৰ আৰু ফিফথ ফ্লোৰত সেন্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী বা ওমেন বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী এনেকুৱা ইয়থ PSU এইবিলাকত সবৰে চেম্বাৰ থাকিব আৰু লাষ্ট 6th ফ্লোৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছো মানে ডাইনিং হল এই সিস্টেমত ঘৰটো বনোৱা হ'ব এই কথাটো কৈছো যেটো নিৰ্বাচন অকলে যুজিব বুলি কৈছে নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজুলগাঁৱত CWC মিটিং হৈছে ইয়াতে নিৰ্বাচনটো বিপিএফে অকলে খেলিব বুলি ডিসিশন লোৱা হৈছে যেহেতু আমি MP নিৰ্বাচনটো অকলে খেলিছো আৰু যোৱা বাই ইলেকশনটো আমি অকলে খেলিছো আৰু 2020 চনত যেটো BTC নিৰ্বাচন ইয়াতো আমি বিপিএফে অকলে নিৰ্বাচন কৰিছো কথা হেতুই মাজত MLA 2021ত যেটো MLA ইলেকশন ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁট লগত আছিল এতিয়া কিন্তু নাই কথা হেতুই